ৱেলকাম বেক টু মাই চেনেল আৰু মই পিংকি আপোনালোক সকলোকে পিংকি কিটচেনৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু দেখিছোঁ মুখখন তিতা তিতা হৈ আছে আৰু কালি ডিগবৈৰ পৰা দুলীয়াজান পালোহি গধূলি আৰু এতিয়া মুখখন ধুই আহিছোঁ সেইকাৰণে একদম তিতা তিতা হৈ আছে আৰু মুখ চুখ ধুই আহিছোঁ আজৰি হৈ এতিয়া যাম চুমুহঁতৰ ঘৰলৈ মাজনী বাহঁতৰ ঘৰলৈ যিহেতুকে কাইলৈ ৰাতিপুৱাই টিলিঙা মন্দিৰ যাম তিনিচুকীয়া আপোনালোকক দেখাম আৰু আজি সেইটো কাৰণে বাহঁতৰ ঘৰত আজি থাকিমগৈ চ' যাম অলপ পাছত এতিয়া বস্তু এটা বনাইছোঁ আপোনালোকক দেখাম ৰ'ব আম ডালিম আৰু কি আছে ইয়াতে দিছিলোঁ আপেল আম ডালিম আপেল তাতে অকণমান নিমখ দিছোঁ অকণমান আৰু চেনি দিছোঁ এচামুচ দি পেলাই জুচ বনাইছিলোঁ আবেলি খাবলৈ এয়া চুমু অকণমান নোলাই দিয়া একো হাঁহি আছে দে আম ডালিম আৰু আপেলৰ জুচ ৰেডি আৰু চুমু এটা গিলাচ লৈ লোৱা চুমু মই খাম এটা চুমু আৰু এইটো মোৰ এনেকৈ চা অকণমান দি দিয়া স্লাইড জুচ খাই লওঁ চুমু কেনেকুৱা হৈছে মজা হৈছে কৈ দিয়া গোট এজনী কিবা চুলি তুলি মেলি ভাল হৈছে বুলি কৈছে আৰু তাইও ময়ো ভাল পাইছোঁ বা খাই পেলাই ভালেই হৈছে মাই ফেভৰেট ফুচকা বনাই আছে দেখুৱাইছোঁ ৰ'ব এয়া মই ভৰাই গৈছোঁ ইয়াত পলিথিনত নহ'লে শুকাই যায় যে সেনেকৈ যায় এয়া ফুচকা বনাই আছোঁ এয়া ফুচকা এয়া দেখুৱাই দিওঁ গৈছোঁ এইটো অকণমান চেপেটা নিচিনা হ'ল দেই এইটো দেখাই দিয়া এয়া মানে মই ফুচকা বনাইছোঁ মানে ছেকেণ্ড দিনাও মানে ফুচকা খাইছোঁ ফুচকা খাই খাই একদম ইমান ধুনীয়া হৈছে ফুলি যাম চাগে আৰু চাই চাওক আগলৈ মাজনী বাহঁতৰ ঘৰ পাই পেলাই ফুচকা বনাই ৰূপ পাকঘৰত সোমাই একদম গৰম উঠি গৈছে ফুচকা খোৱাম আজি ফুচকালৈ দেখাইছিলোঁ এবাৰ বনোৱা চুমুৱে দেখাই দিছিলে আকৌ এবাৰ দেখাই দিওঁ চুমু দিলটো দিয়া এইখিনি দিয়া হয়নে এনেকৈ দেখাই ভাল লাগিব এইখিনি বনালোঁ এটা দুটা চেপেটা হৈছে আৰু মাজতে এইখিনি মানে এনেকৈ জিলত ভৰাই দিছোঁ কালি মানে জিলত ভৰোৱা নহ'লে সেইটো কাৰণে মানে অলপ সেমেকা নিচিনা হ'ল আজি তো ভাল হ'ব যেন লাগে খাই পেলাই দেখাম ৰ'ব আপোনালোকক তেতেলী পানী হেৰি কৰিছ এয়া ছোৱালীজনী ঘামি জামি গৈছোঁ মোক হেল্প কৰি দিছ আৰু এইটো পিটিকা মানে একদম চিম্পুলকৈ বনাইছোঁ পিঁয়াজ দিছোঁ নিমখ দিছোঁ আৰু অকণমান জলকীয়া গুড়ি কৰি পেলাই পুৰি পেলাই সেইটো দি দিছোঁ বেলেগ একোৱেই দিয়া নাই জালুক আছে নি মাজনীবা জালুকৰ গুড়ি অকণমান ইয়াতে দি দিলে ভাল হ'ব নিমখ ইমানকণে আৰু দি দিয়া এতিয়া মিক্স কৰি দিব লাগিব আৰু অকণমান দিয়া বেছি দিলে বেয়া হৈ যাব নহয় খাবলৈ এই টোপোলাটো লৈ সেই গুলি দিয়া কিহে গুলিবা এইখন গুলি দিয়া পূৰা মিক্স কৰি দিয়াচোন আৰু জালুক নিদিওঁ দেই মই জালুক দিম বুলি ভাবিছিলোঁ বাৰু জালুক নিদিওঁ কাৰণ জ্বলাটো হৈছে যিহেতুকে সেইকাৰণে জালুক দিলে আকৌ বেয়া হ'ব আৰু এইখিনি এতিয়া লৈ যাম ব'লা আমি খাওঁগৈ হৈ গ'ল ফুচকা পিটিকা তেতেলী পানী আৰু গোটেই খাবা হাই কৈ দিয়া লাজ অঁ হাই ব'লা এতিয়া বহা খাব লাগে এইকেইটা লুচিকেইটাও বনাই আনিছে খাবলৈ পিটিকা পাইছোঁ দেই লাগি আছে এইফালে চুমুৱে চাই আছে টিভি চুমু স্মাইল আৰু এইফালে আমাৰ গুডু টিভি চাই ব্যস্ত কি দিছে নো হা কহুৱা বনোৱা চাহ দিছে ইয়াত 9টা বাজিলে গধূলি ৰাতি ভাত খোৱা নাই আৰু অলপ পাছত খাম আৰু টিভিটোকে চাই আছোঁ আৰু
টিভি চাই বহি আছোঁ। কিবা কোলা কোলা আহিছে, কিবা কোলা কোলা আহিছে ন, কেলৈ আহিছ? গুড মৰ্ণিং এভৰিৱান। আৰু ৰাতিপুৱা এনেদৰে সাজি কাচি ভাবিছে চাগে ক'তনো ওলাইছোঁ। আৰু ৰাতিপুৱা এতিয়া বাজিছে 6:35। যাওঁ তিনিচুকীয়াৰ টিলিঙা মন্দিৰ বাহঁতৰ লগত। মোৰ মানে 2018 মানতে আহিছিলোঁ, তেতিয়াই যোৱা। আৰু আজি বহুত বছৰ মানে 3-4 বছৰমান যোৱাই নাই। আৰু ভাবিলোঁ এবাৰ ইয়ালৈ আহিছোঁ যেতিয়া গৈ আহোঁগৈ। শুব আকৌ কেতিয়া আহিব পাৰোঁ তাৰোতো কোনো ঠিক নাই। চ' বাহঁতৰ লগত যাওঁ। আজি মানে উঠাও মানে বহুত দেৰি হৈ গ'ল। উঠিয়ে পট ৰেডি হৈ ওলাইছোঁ। দেখাম আপোনালোকৰ ভিডিঅ'টো চাই যাবলৈ। এয়া আমি আহি আছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰ বৰডুবি। আৰু এয়া ৰাতিপুৱা 7টা বাজিছে আৰু ওলাই আহিছোঁ। আজি আপোনালোকক দেখাম মন্দিৰটো, আপোনালোকে চাবলৈ পাব। আৰু তেতিয়াহ'লে ভিডিঅ'টো চাই যাওক আগলৈ। এয়া আমি আহি পালোঁহি টিলিঙা মন্দিৰৰ ওচৰত। আৰু দোকান এখনতে ৰৈছোঁ চাকি ল'বলৈ। আজি চবৰে ভালৰ কাৰণে চাকি জ্বলাম আৰু যাতে সকলোৰে সপোনবোৰ পূৰ হয়, সকলো ভালে থাকক, তাকেই মানে বিচাৰোঁ। আৰু এয়া যাম এতিয়া মন্দিৰলৈ। এয়া দেখিছেনে কিমান ভাল লাগিছে পৰিৱেশটো, মানে মই বুজাব নোৱাৰিম সঁচাকৈ। একদম মানে নিজান পৰিৱেশ, একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ। এয়া আমি আহি আছোঁ। এনেকৈ অন কৰি নিছোঁ দেই কেমেৰাটো, ধৰিব পাৰিব। মানুহবোৰ ধেৰ আহে ন? টিলিঙা মন্দিৰলৈ স্বাগতম। ধুনীয়া দেখিছা, চেণ্ডেল ক'ত থ'লে? এয়াই হৈছে তিনিচুকীয়া টিলিঙা মন্দিৰ। মন্দিৰটো সঁচাকৈ বহুত ভাল লাগিছে। আগতে এবাৰ আহিছোঁ বাৰু, এইবাৰ ছেকেণ্ড টাইম। আৰু এতিয়া চাকি জ্বলাবলৈ আহিছোঁ আমি ভিতৰলৈ। ভিতৰত মানে কি আৰু বাহিৰতে এনেকৈ মুকলিকৈ ব্যৱস্থা কৰিছে। আগতে আমি যেতিয়া প্ৰথমবাৰ আহিছিলোঁ তেতিয়া সেই গছজোপাৰ তলতে জ্বলাইছে। আৰু এতিয়া ছাইডত এনেদৰে ছিষ্টেম কৰি দিছে আৰু জ্বলাবলৈ। ধূপৰ পেকেট সেইটোপা দেউতা দিছিলে, সেইটোপা পিংকি কেইটামান দিলে। আঁতৰি দি আকৌ মায়ে কি আজি মানুহে ভাল সোমবাৰ দিনা লোৱা সোমবাৰ ধেৰ সোমবাৰ লাইন পাতি থাকিব লাগিব। মানুহটোৰ কাৰণে যাওঁ, তোৰ ঘৰৰ কাৰণে যাওঁ, এই বুলি কৈছে। লৈ যাব নহয়। এটাতে দিলে চাকি দিয়া, সেইবোৰ চাকি দিয়া, মাটি চাকি দিয়া আছে ন। এয়া ধূপ চাকি জ্বলালোঁ আৰু জ্বলাই পেলাই আমি সেৱা কৰিবলৈ যাওঁ। আৰু অলপ এনেই দেখাই লৈছোঁ।
এয়া গুডুৱে খুটাত ৰছী বান্ধিছে দেই। সি সোনকালে ডাঙৰ হওক আৰু ভাল মানুহ হওক আৰু দেই, তাকে মানে বিচাৰোঁ। এয়া ময়ো এয়া ৰছী এডাল বান্ধিছোঁ আৰু কিবা এটা মনতে ভাবি পেলাই। তিনিচুকীয়া টিলিঙা মন্দিৰ নামেই হৈছে টিলিঙা মন্দিৰ, আৰু দেখিছে হাজাৰ হাজাৰ টিলিঙা আছে, মানে বুজাব নোৱাৰিম, মানে লিখিব নোৱাৰিম ইমানেই আছে মানে। আৰু এয়া আমি যাবৰে হ'ল। এয়া এতিয়া আমি আকৌ ঘৰলৈ যাম। কি বস্তু কিমান টিলিঙা আছে চোন, হ'ব আঁতৰৰ পৰা। স্মৃতিবোৰ একোনত সাৱটি আকৌ ঘৰলৈ বুলি যাত্ৰা কৰিলোঁ। সঁচাকৈ বহুদিন স্মৃতি হৈ ৰ'ব, কেতিয়াবা হয়তো চাব পাৰিম খুলি। এয়া বনালোহি আহি পেলাই ভাপত দিয়া মাছ, মানে ভাতৰ লগত খাবলৈ এয়া টিফিনত ভৰাই দিছোঁ। মানে মই বনোৱা নাই দেই, বায়ে বনাইছে, মই এনেই দেখাইহে দিছোঁ। মানে বাহঁতৰ আজি স্পেচিয়েল মাছৰ পিটিকা খাম। চ' সেয়াই আৰু আজিলৈ ভিডিঅ'টো ইমানতে মই সামৰিছোঁ। আকৌ লগ পাম নেক্সট এটা ভ্লগত, আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই যাব, মোক মৰম দিব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু এয়া মাছৰ পিটিকা হৈ গ'ল, খাবলৈ ৰেডি। এয়া দেখিছে কিমান বেছি মানে ভাল লাগিছে দেখি পেলাই, খাবলৈতো আৰু টেষ্টি হ'ব। এয়া পিটিকা ৰেডি। ইয়াতে দিছোঁ বিলাহী, মই মানে অলপ পিটিকি দিছোঁ আৰু। গুডুৱে খাই আছে, কেনেকুৱা হৈছে গুডু? কেনেকুৱা হৈছে? ভাল হৈছে?